নমস্কাৰ বন্ধুসকল ট্ৰেডিং লাইফলৈকে আপোনালোকক স্বাগতম জনাইছোঁ সো USD INR এনালাইসিছলৈকে আমি আগবাঢ়ো ৰাতিপুৱা 9টা বজাত USD INR ওপেনিং হৈছে 82.396 সো এটা লেভেল মই কালি এনালাইসিছত আপোনালোকক দিছিলোঁ 82.33 82.37 এইকেইটা বহুত ডাঙৰ সাপোৰ্ট বৰ্তমান USD INR ৰ কাৰণে হৈ আছে সো ইয়াতে আহি কি হ'ল এটা USD INR আকৌ আপসাইড ললে অকমান ডাউনফল হ'ল আপসাইড লৈছে অকমান ডাউনফল আকৌ আপসাইড হৈছে সো 5 PM লৈকে মানে মার্কেট যেতিয়ালৈকে চলে 5 PM এতিয়ালৈকে অলমোস্ট 82.57 ত আমাৰ ক্লোজিং হৈছে সো অলমোস্ট 20 পইচা আপ আজি এতিয়া কথা হ'ল যদি ইয়াতে আপোনালোকে বাই কৰিছিলে ফিউচাৰ্স হয় ইয়াতে যদি আপোনালোকে ক্লোজ কৰিছে then most মই about ভাল প্রফিট 20 পইচা এটা ভাল প্রফিট গেইন কৰিছে এতিয়া মার্কেটত কি হৈ আছে আমাৰ কালি বহুত ডাউনফল হ'ল সব ইয়াৰ পৰা 82.09 ৰ পৰা ডাউনফল হৈ 82.396 কিমান ডাউনফল তো সবে ভাবি আছে কি ইয়াতকে আৰু আকৌ ডাউন হ'ব হৈ পেলাই 82 লেভেললৈকে USD গুচি যাব বাট USD মই যেনেকৈ কৈছোঁ USD বহুত ষ্ট্ৰং কাৰেন্সি হয় ইমান ইজি নহয় যে এইটো পটককৈ বহুত ডাউন হৈ যাব হ'ব পাৰে লাহে লাহে ডাউন হ'ব পাৰে আকৌ আপ হ'ব আলটিমেটলি তাৰ নেচাৰটো সদায় আপ আজি এটা 5 PM ত এটা বহুত ডাঙৰ মিটিং এটা চলিছে যেটো হল জ্যাকসন হোল সিম্পোজিয়াম সো জ্যাকসন হোল সিম্পোজিয়াম এই মিটিংটোত USD INR হওক বা আদাৰ কারেন্সিজ অফ দ্য ওয়ার্ল্ড হওক বহুত ইম্প্যাক্ট পৰে কিয় বিকজ এই মিটিংখন US ত হৈ আছে এই মিটিংখনত কি হয় US ৰ বহুত ডাঙৰ ইকোনমিষ্ট ফাইনেন্স ৰিলেটেড ডাঙৰ অথৰাইজড পাৰ্সন বা ওয়াৰ্ল্ডৰ বিভিন্ন জায়গাৰ পৰা এনেকুৱা ডাঙৰ নেতাবিলাক যায় য'ত তেওঁলোকে ডিসকাস কৰে যে ইনফ্লেশনৰ ওপৰত ডিসকাস কৰে যে ইনফ্লেশন আমি কেনেকৈ কম কৰিব পাৰোঁ কেনেকৈ এটো কন্ট্ৰোল কৰিব পাৰি তো তাৰে ওপৰত কিছুমান স্পিচ দিয়ে বা ডিসিশন কিছুমান দিয়ে সেই ডিসিশন এন্ড স্পিচ বিলাকে কারেন্সি মার্কেটত বহুত ভলাটিলিটি ক্রিয়েট কৰে মানে আইদার বহুত ডাউন হৈ যাব আইদার বহুত আপ হৈ যাব সেকেন্ডলি এটা বহুত ডাঙৰ এটা চলি আছে নিউজ ব্রিক্সত আপোনালোকে জানে ব্রাজিল রাশিয়া ইন্ডিয়া এনেকৈ পাঁচটা আমাৰ সাউথ আফ্ৰিকা যেনেকৈ এনেকৈ আমাৰ পাঁচটা কান্ট্ৰিজ আছে যিবিলাকৰ এটা বেংক আছে আৰু সিহঁত তেখেতসকলৰ মানে এটা ডিসিশন লৈছে যে ডলাৰ ডমিনেট কৰিব লাগে ডলাৰক যেটো ডলাৰ ডমিনেশ্যন ওয়াৰ্ল্ডত চলিছে সেইটো কন্ট্ৰোল কৰিব লাগে তেওঁলোকে কি কৰিছে নিজৰ এটা কারেন্সি এটা মানে যিকোনো এটা কারেন্সিক প্ৰাধান্য দিয়াৰ কাৰণে মানে হেতুক ইম্পৰ্টেন্স দিয়াৰ কাৰণে ৰেডি মানে এটা কিছুমান কথা চলি আছে যাতে ডলাৰৰ যেটো ডমিনেন্স ওয়াৰ্ল্ডত হেতু কম কৰিব পাৰি সো এনেকুৱা কিছুমান চলি আছে যিটোৰ পৰা ধৰক ৰুপি আমাৰ ইণ্ডিয়ান ডলাৰ অলপ এপ্ৰিচিয়েট সে মানে আপসাইড অলপ লৈছে আৰু ডলাৰ ডাউনফল হৈছে সো ক'ব নোৱাৰি কোনটো কাৰণত হৈছে কিন্তু বাট জ্যাকসন হোল সিম্পোজিয়াম বহুত ইম্পৰ্টেন্ট হয় এটো এক দিন পিছত ইয়াৰ ডিসিশন বিলাক আহিলে আপসাইড হ'ব নে ডাউনসাইড হ'ব এটো ডলাৰ গম পোৱা যাব সো মই কালিৰ কাৰণে এটা
ট্ৰেড প্লেন লৈ লওঁ কালি আছে আমাৰ উইকলি এক্সপায়াৰি সো উইকলি এক্সপায়াৰিত ফাৰ্ষ্ট কথা নো অপশন ট্ৰেডিং ফ্ৰম মাই সাইড মই আকৌ ৰেকমেণ্ড নকৰোঁ বিকজ ইয়াতে প্ৰিমিয়াম ডিকে হ'ব প্ৰিমিয়ামবিলাক কমি কমি গৈ থাকিব অপশ্যনৰ যদি লেভেল 82.59 য'ৰ পৰা আজি ৰিটাৰ্ণ হৈছে চাওক ডাউনফল হৈছে য'ৰ পৰা ইয়াতো নহয় 5 PM কথা কৈছোঁ মই সৰি 5 PM যিটো ৰিটাৰ্ণ হৈছে 5 PM 82.59 ইয়াৰ যদি ওপৰত থাকে ডলাৰ আকৌ আপসাইড ল'ব এটলিষ্ট 82.78 লৈকে বা 82.83 এইটো ৰেজিষ্টেন্সলৈকে আপসাইড ল'ব সো ইয়াতে থাকিলে কি কৰিব আমি ফিউচাৰ অলপ বাই কৰিব পাৰোঁ আৰু 10 পইচা মুভমেণ্টত আপুনি এক্সিট কৰিব লাগিব যদি প্ৰব্লেমটো কি প্ৰব্লেম অপশ্যনৰ আছে ফিউচাৰৰ নাই এটাই কথা হ'ল যদি আপুনি 10 লট ইউজ কৰে 10 লট ফিউচাৰ যদি আপুনি কিনে আৰু যদি 10 লট ফিউচাৰত যদি এটা আপসাইড মুভমেণ্ট দিয়ে 10 পইচা then you are going to earn 1000 rupees almost 18000 টকা আপোনাৰ ইনভেষ্টমেণ্ট হ'ব 18000 টকা আৰু 1000 এটা ইনকাম কৰে বহুত ভাল হয় তো তেনেকৈ 20 লট ল'লে 2000 আৰু যদি আপুনি 100 লট লয় 10000 আপোনাৰ ইনকাম হ'ব পাৰে সো 10 পইচা মুভমেণ্ট যিটো হয় এইটো বহুত ডাঙৰ মুভমেণ্ট হয় ডিপেণ্ডিং আপন কিমানটা লট আপুনি ল'ব পাৰে আপোনাৰ কেপাচিটি কিমান আপোনাৰ কেপাচিটি অনুযায়ী আপুনি যদি এটা লট লয় আপুনি 100 rupees earn কৰিব মই বেসিক্যালি 10 to 20 লট প্ৰিফাৰ কৰোঁ 30 to 40000 ৰ ভিতৰত মোৰ ইনভেষ্টমেণ্ট হ'ব লাগে আৰু যি কি নহওক তো এইখিনি আমাৰ লেভেল আমি যদি কনসিডাৰ কৰোঁ আমাৰ লেভেল মেইন লেভেল হ'ব 82.59 ডাউন সাইড আহিলে আমাৰ 82.46 82.33 ডাঙৰ সাপোৰ্ট আপসাইড যদি যায় 82.69 ডাঙৰ সাপোৰ্ট ডাঙৰ ৰেজিস্ট্যান্স 82.78 আৰু 82.83 ডাঙৰ ৰেজিস্ট্যান্স সাপোৰ্ট আৰু ৰেজিস্ট্যান্সৰ ওপৰত মই এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ অতি সোনকালে লৈ আহিম সো আমাৰ কালি যদি আমি লেভেল চাওঁ 82.33 ৰ পৰা 82.83 এইখিনিৰ মাজত আমি মুভমেণ্ট এক্সপেক্ট কৰিব পাৰোঁ USD INR যদি ইয়াতকৈ ডাউনফল আহে তেতিয়াহ'লে ই আকৌ 82.25 লৈকে আহিব পাৰে যেটো চান্স কম আছে হয়তো আহি যাব পাৰে যদি কিবা ডাঙৰ নিউজ আহি যায় এইটো প্ৰেডিক্ট কৰিব নোৱাৰি সো বন্ধুসকল কেনেকুৱা পাইছে মোৰ এনালাইসিস যদি ভাল পাইছে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে প্ৰপাৰ আপডেট কাৰেন্সি মাৰ্কেটৰ ওপৰত বা ফৰেক্স মাৰ্কেটৰ ওপৰত USD INR বেসিক্যালি আপোনালোকে ৰেগুলাৰলি পাই থাকে আৰু আপোনালোকৰ ট্ৰেডিঙত সুবিধা হয় থ্যাংক ইউ গুড নাইট